অতিৰিক্ত বিদ্যুতৰ মাচুল গ্ৰাহকলৈ প্ৰেৰণক লৈ মুছলপুৰত উত্তাল প্ৰতিবাদ। শক্তি বিভাগৰ বিৰুদ্ধে প্ৰায় অৰ্ধ শতাধিক গ্ৰাহকৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ। বাক্সাৰ মুছলপুৰৰ ঘলদঙত বিদ্যুৎ গ্ৰাহকৰ শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। বিদ্যুতৰ মাহিলী মাচুল বৃদ্ধিৰ প্ৰতিবাদত মুছলপুৰৰ ঘলদঙত পুৰুষ মহিলাৰ ধৰ্ণা কাৰ্যসূচী। ঘলদঙৰ প্ৰায় ৬০-৭০ ঘৰ পৰিয়ালত বিদ্যুৎ বিল অতিৰিক্ত হোৱাত বিমূৰত পৰিছে বিদ্যুৎ গ্ৰাহকসকল। পূৰ্বে প্ৰতিঘৰ পৰিয়ালৰ মাহিলী বিল ২৫০ৰ পৰা ৫০০-৬০০ টকা আহিছিল, কিন্তু এইবাৰ ফাইজ আলীৰ ৭৩৮১ টকা, মুস্তাফা আলীৰ ৮৯৩১ টকা, আব্দুল আলীৰ ২৮৮৮৪ টকা, জাকিৰ আলীৰ ৩২৩৬৬ টকা, মকবিল আলীৰ ৩২৯২৩ টকা মাহিলী বিল আহিছে। সেয়ে ঘলদঙৰ ৰাইজে পুৱাই আজি প্ৰতিবাদমুখৰ হৈ বিদ্যুৎ বিভাগ হাই হাই, শক্তি মন্ত্ৰী হাই হাই, অতিৰিক্ত বিদ্যুৎ মাচুল দি হাৰাশাস্তি কৰা বন্ধ কৰক, বিদ্যুৎ বিভাগৰ গাফিলতি নচলিব আদি শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদী ৰাইজে অসমৰ মুখ্যমন্ত্ৰী আৰু শক্তি মন্ত্ৰীৰ দ্ৰুত হস্তক্ষেপ দাবী কৰিছে আৰু উচিত বিদ্যুৎ বিল দিয়াৰ বাবে বিদ্যুৎ বিভাগৰ ওচৰত দাবী জনাইছে। অন্যথা ৰাজহুৱাভাৱে সকলো ৰাইজে বিদ্যুৎ কৰ্তন কৰিব বুলি প্ৰকাশ কৰিছে। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা এইসকল ৰাইজে কেনেকৈ অতিৰিক্ত মাচুল আদায় দিব তাকে লৈ চিন্তিত হৈ পৰিছে বিদ্যুৎ গ্ৰাহকসকল। হয়, আজি আমি ভৱানীপুৰ বিপ্লৱ গাঁও ওৰফে ঘলদঙত আমি ঘলদঙৰ বাসিন্দা। আজি আমাৰ এনেকুৱা এটা গাফিলতি বিদ্যুৎ বিভাগৰ পৰা পাইছোঁ আমি, য'ত নেকি আমাৰ যোৱা মাহৰ বিল আছিলে এমাহৰ বিল আছিলে ৮৪০ টকা। আজি আমাৰ যোৱা মাহৰ বিল আছিলে ২৮/৮/২০২১, কিন্তু আজি চাওক ২০২৪ অৰ্থাৎ ২৪ তাৰিখ পৰাই নাই, আজি ১১ তাৰিখে। ২৪ তাৰিখ নপৰাতে ২৪ তাৰিখৰ বিল আহিছে আমাৰ ২৪,৪৮৪ টকা। অকল মোৰ বুলিয়ে নহয়, বিভিন্নজনৰ এনেকুৱা হৈছে, কিছুমানৰ এমাহত ৩২,০০০ আহিছে, কিন্তু অথচ আমাৰ তাৰিখটো আহিয়ে পোৱা নাই। ২৫ তাৰিখ, ২৪ তাৰিখ, ২৮ তাৰিখ ৯, কিন্তু সেইবিলাক আমাৰ আহিয়ে পোৱা নাই। নপোৱাৰ বিনিময়তে কিন্তু এডভান্সকৈ আমাৰ বিলখন আহিছে। কেনেকৈ এডভান্স বিল আহিব পাৰিলে? বিদ্যুৎ বিভাগৰ গাফিলতি নহয়, আন কিবা হ'ব জানো? বিদ্যুৎ বিভাগৰ গাফিলতি, শক্তি মন্ত্ৰীৰ গাফিলতি, এইবিলাকত চকু কাণ দিয়ক। কাৰণ আমাৰ সাধাৰণ মানুহখিনিক নামাৰিবলৈ তেওঁলোকক আমি অনুৰোধ জনাইছোঁ। যি আমাৰ দিন হাজিৰা কৰি আজি কোনোবা ঘৰত এটা লাইট জ্বলাইছে, এখন ফেন চলাইছে, তাৰো যদি বিল মাহত ২৪,০০০, ২৫,০০০, ৩২,০০০ এনেকৈ বিল আহে, আমাৰ সাধাৰণ মানুহখিনি চলিব কেনেকৈ? আমাৰ বিল বেছি আহিছে, সেই উদ্দেশ্যলৈ আমি আজি ঘলদঙাবাসী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এইটো কাৰণে কৰিছোঁ যাতে আমাৰ এই সমস্যাটো অনতিপলমে আমাৰ এইটো সমাধান কৰি দিয়ে। বাক্সাৰ জালাহৰ পৰা কণমণি শৰ্মাৰ ৰিপৰ্ট, ফ্ৰণ্টিয়াৰ লাইভ।